মই এইমাত্ৰ কৈছোৱে যে এইটো পৰিস্থিতি আজি আমি যোনটো সন্মুখীন হৈছো, এই পৰিস্থিতিৰ কাৰণে যি কিজন কালপ্ৰিট দায়ী তেওঁলোকৰ কাৰণে সৰ্বোচ্চ মানে মেক্সিমাম পচিবল পানিচমেন্টটো হওক, আমি সেইটোৱে বিচাৰিছো, সেইটোৱে প্ৰাৰ্থনা কৰিছো আৰু ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছো। সেই হিচাপে যাতে মেক্সিমাম পচিবল পানিচমেন্টটো পায়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। ন্যায়ালয় প্ৰকৃতি সকলোৱে মানে যাতে ন্যায় প্ৰতিষ্ঠাটো হওক আৰু সকলো ফালৰ পৰা সেই মানুহ কেইজন যাতে সাৰি যাব কোনো পধ্যে, সিমানে। আজি জুবিনদাৰ প্ৰিয় খাদ্য আগবঢ়ালে, তেওঁ জলপান ভাগ বিহুৰ বৰ তৃপ্তিৰে খাইছিলে, সেইকাৰণে আমি জলপান ভাগ তেওঁ ভাল পোৱা বস্তুখিনিৰে সতে আগবঢ়াইছো তেওঁলে। কাৰণ এনে আমি কাইলে কৰো ঘৰত, কিন্তু কাইলে তেওঁ যোনটো আমাৰ সকাম কৰিছে মাহেকীয়া, গতিকে আজি আমি ইয়াত আহি তেওঁৰ জলপান ভাগ আমি আগবঢ়ালো। যতে আছে ভালে থাকক।